Happy Magh Bihu! মাঘৰ বিহু বুলি ভাবিলোঁ পিঠাকেই দুটামান বনাওঁ। কোনে কোনে বাৰু কাৰ কাৰ ঘৰত তিল পিঠা বনাইছে আৰু এনেকৈ ময়ো বনাইছোঁ দুটামান, ইমান ভাল হোৱা নাই কিন্তু তথাপি আৰু বনাইছোঁ। মিক্সি মেচিনতে খুন্দি কেনে পিচিছোঁ। কোনে কোনে বনাই ভাল পায় বাৰু, ময়ো বনাই ভাল পাওঁ। ঘৰৰ নিচিনা ইমান ধুনীয়া হোৱা নাই, তথাপি আৰু বনিছে। ৰাতিপুৱাতে উঠি আকৌ মেজি জ্বলাবলৈ আহিলোঁ ওচৰতে বাইদেউহঁতৰ ঘৰত। মাহ কৰাই ঢালিছে, ককাজনক মাতি ওচৰত শিকাই দিছোঁ এনেকৈ তেনেকৈ মাহ কৰাই দিয়ক বুলি। এই বাইদেউজনীও নাজানে, ইহঁতকো শিকাই দিছোঁ। এনেকৈয়ে সকলোৱে মিলি অলপ ফূৰ্তি কৰিলোঁ আৰু মেজি জ্বলোৱা নিয়মটো কৰিলোঁ। গাঁৱৰ ঘৰত বেছি ভাল লাগে বাৰু পথাৰত জ্বলাই, আমি ইয়াতে জ্বলাইছোঁ আৰু অলপ কৰিছোঁ পূজা। বাইদেৱে আকৌ মাহ প্ৰসাদৰ শৰাই আনিছে। পুৱাতে উঠি বিহুৰ বুলি আকৌ জলপানেই খাবলৈ ল'লোঁ। বিহুৰ দিনা ৰাতিপুৱা জলপানী খাই ভাল লাগে, চিৰা জলপান। এনেকৈ বাৰু কোনে কোনে খায় বাৰু বিহুৰ দিনা, দৈ, চিৰা, গুৰ, ক্ৰীম মিলাই খায়। মোৰ কিন্তু বহুত ভাল লাগে এনেকৈ খাই। আমি 4জনে মিলি কেনে এনেকৈ খালোঁ ৰাতিপুৱা। এটা ভিডিঅ' বনাই পাৰিম যে আমি এনেকৈ এদিন মিলিজুলি একেলগতে এসাঁজ খাইছিলোঁ বুলি। গাঁৱৰ ঘৰত আমি পথাৰতে খাওঁ, এনেকৈ সকলোৱে গাঁৱৰ মানুহৰ লগত মিলিজুলি খাওঁ। কিন্তু ইয়াত আৰু আমি এনেই দাদাহঁতৰ ঘৰতে খালোঁহি আহি ভাতৰ। সকলোৱে ফূৰ্তি কৰিছে, ভিডিঅ' কৰিছোঁ, ফটো মাৰি আৰু টাইমটো পাছ কৰিছোঁ আৰু এনেকৈ। খানাটো কিন্তু বহুত সোৱাদ হৈছিলে, বহুত টেষ্টি খাবলৈ। প্ৰথমবাৰ আমি এনেকৈয়ে খাইছোঁ। देखो हम 3 कटोरी वो रखा है क्या? 3 कटोरी हमने खाली कर दिया। बच्चे का हिसाब मैंने छू लिया है क्या? बच्ची का है। हाँ? अब अपना खाओ। बच्ची का है। ये आपका है। फोन गए इधर में। तो ये बच्चे का है। ना ये गलत है। मैंने गलती कर रखा है। नींबू रखना है। ये फिश खाइए, फिश मछली सारे पसंद है हमको। এনেকৈ ये तो मेरा आदत था। लेकिन आज खाना है, आज नहीं बिना इसको ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি জনাব।
ধন্যবাদ বিহু।